নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি হৈছে আপোনাৰ মহাশিৱৰাত্ৰি। এই মহাশিৱৰাত্ৰি উপলক্ষে আপোনাৰ কি হৈছে জানে? আমাৰ নলবাৰীৰ খাজাৰাত আপোনাৰ অসমৰ সৰ্ববৃহৎ শিৱ ভগৱানৰ আপোনাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিছে। তো আমি চাবলৈ গৈ আছো বৰ্তমান। প্ৰথমে আপোনাৰ সেই শিৱ মূৰ্তিটোক আপোনাৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ভিডিঅ'টোত। আপোনালোকে চাই থাকিব। মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। তো বলক আমি ডাইৰেক্ট একদম শেষ লৈ যাওঁ, খাজাৰাক লৈ যাওঁ। গৈ আছো খাজাৰাক লগি। আপোনাৰ মই ডাইৰেক্ট অফিচৰ পৰা ওলো, আমাৰ অফিচ বন্ধ নাছিল আজি। অফিচৰ পৰা ওলো, এই আপোনাৰ এই জলপৰী ধাবা পাম আৰু এইটো নলবাৰী টু সৰ্থেবাৰী যিটো ৰোড, সেইটো ৰাস্তাইদি আমি যাই আছো। তো এটা বস্তু ভাল লাগিছে যে অসমৰ সৰ্ববৃহৎ শিৱ মূৰ্তিটো আমাৰ খাজাৰাত, আমাৰ নলবাৰীত আপোনাৰ আছে, আপোনাৰ স্থাপন কৰিছে। আজি আপোনাৰ কি বুলি কয়, শিৱ পূজাৰ দিনা নাগৰাৰ নাম যাই আছে। শিৱ পূজাৰ আপোনাৰ আজি হেৰি কৰিব, 11টা বজাত কৰছে প্ৰতিমূৰ্তিটো আপোনাৰ যিটো পূজা পাতল কৰি সেই কৰে, এইখিনি কামখিনি কৰছে। তাৰপিছত আমি যাই আছো এতিয়া বৰ্তমান। তো চাই থাকিব ভিডিঅ'বিলাক। শিৱ কোনি আছিল জানে না? আজিতো তামাম শিৱ ভক্ত দুনিয়াৰ, এনে আমাৰ ভাৰতবৰ্ষ বুলি নহয়, মেক্সিমাম আপোনাৰ কাউণ্ট্ৰিতে আপোনাৰ শিৱ ভক্ত বেছি। ছোৱালীবিলাকেতো তামাম আজি শিৱক আৰাধনা কৰিছে। ময়ো আজি দিনভৰ লগনে আছো শিৱ বাবাক মানে সেৱাজনৰ অৰ্থে। চাকনা ঘৰ বনাইছে জলপৰীত, মালটো বিক্ৰী হৈয়ে চাকনা ঘৰো বনায়। তো চাই থাকিব ভিডিঅ'টো। খাজাৰ আহি পালো, ৰ'ব। গাড়ী ৰাখাই জেগা নাই, বাপৰে বাপ, বহুত দূৰৰ পৰা লাইন দেখছি না। গাড়ী ৰাখাই জেগা নাই, লগ কৰি দিলে বয়া মানুহ ভিৰ আছে আজি প্ৰথম দুনিয়াৰ মানুহ হৈছে। গাড়ী ৰখা জেগা নাই, বহুত দূৰৰ পৰা আহি গাড়ী ৰাখিব লাগে। মেইন গেট মানে হয়দি সোমাব লাগিব আৰু দৌৰি চলিছে, হয়দি যাব লাগিব, হয়দি তামামটো এনেকৈ যাব লাগিব। আপোনাৰ খাজাৰৰ পৰা আহি আপোনাৰ যিটো মন্দিৰ পায় শিৱৰ, সেই মন্দিৰৰ চাইডেদি যাব লাগিব। ধুনীয়াৰ আপি এনেও শিৱৰ ভক্ত আপিয়ে বেছি না। এইটো দেখা পাইছি না আপোনালোকে? এইটো বাপ শিৱ দেৱাদিদেৱ মহাদেৱ। তো এইটো হৈছে আপোনাৰ অসমৰ সৰ্ববৃহৎ শিৱ মূৰ্তি। বা কি বনাইছে, 91 ফুট ওখ। ড্ৰোন শ্বট লৈ আছে, ড্ৰোনেদি কোনোবা ডাঙৰ ইউটিউবাৰ আছে নেকি? উন্মোচনী সভা হৈ গ'ল চাগে আজি। মানুহ বেয়া ভিৰ আছে আজি। এইটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ শিৱ, শ্ৰী শ্ৰী শিৱ কালী থান। হয় দিওঁ মই আগেদি সোমাব লাগিব। বেকগ্ৰাউণ্ডত গগৈ ছাৰ, হেল্ল'। কেনে লাগছে ভাৰ্গৱ? মজা, ভাল লাগিছে। বৈধ বনাইছে না অশোক কুমাৰ শৰ্মা। আৰু ভিৰ হ'ব আজি প্ৰথম না, আৰু পাছত আৰু ভিৰ হৈ যাব। ইমান ডাঙৰ শিৱ দেখি কেনে লাগছে ছাৰ? দিল ধন্য হৈ গৈছে, দিল ধন্য হৈ গৈছে। তো আহি ভাৰ্গৱকো লগ পালো, ছাৰকো লগ পালো। তুমি কি অকলে আহিছা? একলাই আহিছো, একলাই ব্লগাৰ মানুহ আৰু একলাই আহিছো। কিমান লাখ টকা খৰচ হৈছে? তো চাওক, পাও ভাল লাগছে দিয়ক। আৰু এটা বেনাৰস আছে, বানাৰস চব সেৱা কৰি আছে, ত্ৰিশূল চিশূল দিছে। দানপত্ৰ বেছি দিছে। শিৱলিংগটো বম, শিৱলিংগ তামাম লাগছে।
ত্ৰিভুলডাল চাওক ত্ৰিভুলডাল বাপ কিহৰ বনাইছে বস্তুবিলাক হাই এইটো হৈছে আমাৰ নলবাৰীস্থিত অসমৰ আটাইতকৈ ডাঙৰ শিৱ মূৰ্তি আৰু এটা জানো দেই পায়স লাই লাই ধন্যবাদ জয় শিৱ পায়স চায়স ল'লোঁ আমাৰ চাৰাংটো পূৰা খটবস্ত খাই ল'লোঁ এইটো আছিল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ আৰু গোটেই পৃথিৱীৰ ভিতৰত 6 নম্বৰ আপোনাৰ ডাঙৰ শিৱ আৰু শিৱ মূৰ্তি প্ৰায় 91 ফুট আছে এই শিৱ মূৰ্তিটোৰ নলবাৰীৰ আপোনাৰ খাজদাৰা বুলি কয় এই খাজদাৰাত আপোনালোকে আহিব পাৰে আৰু বহুত ধুনীয়া বনাইছে সঁচাকৈ ভাল লাগিছে মানে আমাৰ ইয়াতেও আমাৰ বেনাৰছত এটা আছে বহুত ডাঙৰ শিৱৰ মানে এইখিনিৰ পৰা আছে তো আমাৰ ইয়াতে অসমত প্ৰথম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ইমান ডাঙৰ এইটোৱে আছিল আমাৰ অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ শিৱ মূৰ্তি আৰু ভাৰতবৰ্ষৰ আপোনাৰ 6 নম্বৰ তো গোটেই পৃথিৱীত দেই ভাৰতবৰ্ষ নহয় অকল গোটেই পৃথিৱীত তো তাৰে আগতে কথাটো কি বুলি কয় ৰাস্তাটো অলপ মানে বানাব ব্লকেদি কিন্তু বেয়া ধূলাইছে দুনিয়াৰ মানুহ হৈছে তো মোৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু আপোনালোকক সকলোকে কি আছিল মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বম বম বালে বালে